যদি তুমি কাৰোবাক সঁচা দিলৰ পৰা ভাল পোৱা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এটা 2 বছৰৰ পুৰণি সম্পৰ্ক। এদিনাখন প্ৰেমিকাই তাইৰ প্ৰেমিকক কৈছে, তোমাৰ লগত এয়াই মোৰ শেষ দেখা দেখি। 2 দিন পিছত মোৰ বিয়া। তেওঁ ভাল চাকৰি কৰে বোলে। তুমি মোক ভুল নুবুজিবা প্লিজ। তুমি মোক ভুল নুবুজিবা। মোতকৈ তুমি বহুত ভাল ছোৱালী পাবা, বহুত ধুনীয়া ছোৱালী পাবা। আচলতে মই তোমাৰ যোগ্যই নাছিলো চাগে। সেয়ে ভগৱানে মোক তোমাৰ হ'বলৈ নিদিলে। সেই শুনি ল'ৰাটোৱে তাইলৈ মাত্ৰ হেমেকা চকুযোৰে কিছু সময় লাগি চাই ৰ'ল। চকুৰে চকুলো নিগৰি পৰিছে, কিন্তু মুখেৰে একো ক'ব নোৱাৰা হৈছে। পিছদিনা তাই এখন চিঠি পালে ল'ৰাটোৰ পৰা। তাত লিখা আছিল, কালিৰ পৰা তোমাৰ জীৱনৰ গতিপথ সলনি হৈ যাব। তোমাৰ সুখেই সুখ হ'ব। তেতিয়া মনত পেলাবা। এটা দুখীয়া ল'ৰা আছিল, যাৰ লগত বিয়া নোহোৱাৰ কাৰণেই আজি মই এই সুখ পাইছো। কেতিয়াবা ক'ৰবাত ফুৰিবলৈ যাওঁতে যেতিয়া নিজৰ গাড়ীখনত উঠি বহিবা, তেতিয়াও মনত পেলাবা। এটা দুখীয়া ল'ৰাক ভাল পাইছিলো মই, যাৰ লগত বিয়া হোৱা হ'লে আজি ৰিক্সাত নাইবা খোজকাঢ়ি যাব লগা হ'লেহেঁতেন। দামী দামী ৰেষ্টুৰেণ্টত সোমাওঁতে এবাৰ হ'লেও মনত পেলাবা। এটা দুখীয়া ল'ৰাক ভাল পাইছিলো মই, যাৰ লগত বিয়া হোৱা হ'লে আজি ৰেষ্টুৰেণ্টৰ সলনি ফুটফাটৰ ঘুমটিত 10 টকীয়া চাওমিন খাব লগা হ'লেহেঁতেন। যদিহে কেতিয়াবা তোমাৰ পতিয়ে তোমাক সময় দিব নোৱাৰে, তেওঁক অভিমান কৰি গালি নাপাৰিবা, কাৰণ তেওঁ সহজভাৱে নল'বও পাৰে। আৰু তেতিয়া তুমি এটা কথা মনত নেপেলাবা। এটা দুখীয়া ল'ৰা আছিল, যি ধনৰ দুখীয়া হ'লেও মনৰ দুখীয়া নাছিল। নিজৰ কাম এৰি তোমাক সময় দিছিল। এষাৰো টানকৈ কথা কোৱা নাছিল। তুমি আঘাত পোৱা বুলি জানিলে নীৰৱে কান্দি উঠিছিল। প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত তোমাৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছিল। তোমাৰ লগত বহু সময় কথা পাতিছিল, তোমাৰ চকু পানী মচি দিছিল। আৰু তোমাক বহুতো নামেৰে মৰমত মাতিছিল। তুমি অভিমান কৰিলে বুকুত সাৱটি লৈছিল আৰু কৈছিল, লভ ইউ মোৰ পাগলীজনী। কেতিয়াও মনত নেপেলাবা। মাত্ৰ সান্তনা ল'বা যে এটা দুখীয়া ল'ৰা আছিল, যি বৰ্তমান ফটা চিটা লেতেৰা কাপোৰ পিন্ধি বাটে ঘাটে চিঞৰি ঘূৰি ফুৰে, আৰু মানুহবোৰে তাক পগলা বুলি হাঁহে। মিছ ইউ মোৰ পাগলীজনী।